হেল্ল' এভৰিৱান। চ' আজি মই ৰেডি হৈ আছোঁ অলপ মন্দিৰলৈ যাবলৈ। আৰু ইয়াৰ পিম্পলটো দেখিছেনে? যিহেতু আজি শাওনৰ প্ৰথম সোমবাৰ, তো সেয়ে ভাবিলোঁ অলপ মন্দিৰৰ পৰা আহোঁ। আগতে বাৰু মই একো নোখোৱাকৈ আছিলোঁ, বাট আজিকালি হোষ্টেলত অলপ প্ৰব্লেম হয় ফাষ্ট ৰাখিবলৈ, সেইকাৰণে নাই ৰখা। আৰু মন্দিৰ যাম যিহেতু কুৰ্তি পিন্ধিয়ে ওলালোঁ, অলপমান ঢিলা হৈছে, বাট একো নাই। বাৰু সেই ধুনীয়াকৈ আমি ওলাই আহিলোঁ। আৰু এয়া চাওকচোন, 5:30 বজাৰ দৃশ্য এয়া। ইমান যে গৰম, ৰ'দ কমাই নাই। তো সেয়ে আমি টমটমতে আহিলোঁ আৰু এয়া ফাইনেলি পাই গ'লোঁ মন্দিৰ। আৰু পূজা কৰিবলৈ এয়া চাকি আৰু বেলপাত ল'লোঁ। আৰু এই মন্দিৰটো আমাৰ AMCৰ গেটৰ ওচৰৰে মন্দিৰ হয়, ৰাধা কৃষ্ণ মন্দিৰ, বাট ভিতৰত শিৱ মন্দিৰো এটা আছে। আৰু ইমান যে বেছি পিচফুল ন, আহিলেই মনটো ভাল লাগি যায়। আৰু এয়া আমি পূজা কৰি ফাইনেলি ওলালোঁ। আৰু যিহেতু আমাৰ হাতত অলপ টাইম আছিল, তো ভাবিলোঁ অলপ এনেই বহোঁ। চ' আজি মিনি ব্লগটো ইমানেই আছিলে। আৰু ইয়াৰ পিছফালে চাওকচোন, টিকলিজনী ফটো উঠাই আছে।